নমস্কাৰ বন্ধুসকল, মোৰ নাম বিশ্বজিৎ দাস আৰু আপোনালোকে চাই আছে টেকনিকেল জিত। আৰু আজি মই আহি গ'লোঁ এটা নতুন ভিডিঅ' লৈ। আৰু এই ভিডিঅ'ত মই আপোনালোকক শিকাম যে আপোনালোকে হোৱাটছআপত হোম স্ক্ৰীণত ৱালপেপাৰ কেনেদৰে লগাব। মই জনাত আধা মানুহে এই ট্ৰিকটো জানে, কিন্তু যিসকলে নাজানে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনালোঁ মই। ফাৰ্ষ্ট এই ট্ৰিকটো ইঅ' হোৱাটছআপত হৈছিল, কিন্তু এতিয়া ইঅ' হোৱাটছআপ বেন কৰি দিয়া হ'ল। সেইকাৰণে এতিয়া লৈ আহিছোঁ এটা নতুন ট্ৰিক। ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তলত থকা ৰঙা চুইচটোত আৰু কাষত থকা বেল আইকনটো টিপি অল বাটনটো চিলেকশ্যন কৰি দিব, যাতে মই নেক্সট যি ট্ৰিক বা ভিডিঅ' লৈ আহিম তাৰে নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব। অলপ সময় নষ্ট নকৰি বলক এতিয়া যাওঁ মোবাইল স্ক্ৰীণত আৰু দেখাই দিওঁ আপোনালোকক ট্ৰিকটো। এয়া মোবাইল স্ক্ৰীণত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ যি ইচ্ছা তাতে আপোনালোকে, মই UC ব্ৰাউজাৰ অন কৰিম। UC ব্ৰাউজাৰ অন কৰি ইয়াতে চাৰ্চ কৰিম FM হোৱাটছআপ ডাউনলোড। মই চাৰ্চ কৰি থৈছিলোঁ আগতে, সেইকাৰণে নকওঁ। FM হোৱাটছআপ ডাউনলোডত তাৰপিছত প্ৰথম পেজটোৱে অন কৰিম। প্ৰথম পেজটো অন কৰি তলত যাম। এয়া ডাউনলোড বুলি লেখা আছে, আপোনালোকে দেখিছে। ডাউনলোড টিপিব। ক্লিক কৰাৰ পিছত তলত আৰু যাব, তলত ডাউনলোড লিংকত ক্লিক কৰিব। অলপ টাইম ৰখিব। এতিয়া আৰু এটা পেজ খুলি যাব, ডাউনলোডত ক্লিক কৰিব। ডাউনলোড কৰি ল'ব। মই আগতে কৰি লৈছোঁ, সেইকাৰণে মই ডাউনলোড নকৰোঁ। ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। তাৰপিছত একাউণ্ট খুলি তাৰপিছত আপোনালোকে কি কৰিব মই শিকাই দিছোঁ। তাৰপিছত আপোনালোকে এইটো ক্লিক কৰিব। ক্লিক কৰি এইটো ব্ৰাছ ৰোলাৰ যিটো আছে ইয়াতে টিপিব। ক্লিক কৰি দিব। ক্লিক কৰি কেনে কিবা এড আহিব, ক্ল'জ কৰি দিব। ৰ'ব, ইয়াতে আৰু ক্লিক কৰিব এবাৰ ৰোলাৰটোত। ইউনিভাৰ্চেল বুলি আছে, দেখিছে 4 নম্বৰ। ইউনিভাৰ্চেলত ক্লিক কৰিব। কালাৰ্ছ বুলি আছে, কালাৰ্ছত ক্লিক কৰিব। বেকগ্ৰাউণ্ড বুলি আছে, বেকগ্ৰাউণ্ডত ক্লিক কৰিব। ফটো, আপুনি যি ফটো দিয়ে সেই ফটো ইয়াতে আপলোড কৰি দিব পাৰে। এই কপি ফটো ছেট কৰিলোঁ। দেখিছে আপোনালোকে, হৈ গ'ল। তো ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, যাতে মই চেনেলটো গ্ৰ' কৰিব পাৰোঁ। আৰু আজিলৈকে বাই বাই, আৰু অন্য এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ। तेरी मम्मी की जय, क्या चीज बनाई, दूध पे जैसे आई हो मलाई, चिटी चिटी बैंग बैंग चिटी कलाई, तेरी आग लगा दे जैसे